হেল্ল' এণ্ড ৱেলকাম বেক টু মাই চেনেল গাইজ। তো মোৰ আন এটি নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰিছোঁ আপোনালোক সকলো ভালে আছে। তো মই আজি যাব ওলাইছোঁ বজাৰ কৰিবৰ কাৰণে। তো আপোনালোকে গম পাই মই চাকৰি পাইছোঁ, তো ট্ৰেইনিঙৰ কাৰণে যি বজাৰ কৰিব লগা আছে আজি যাম। তো আপোনালোকক মই দেখাই আছোঁ ক'ত যাম, কি বজাৰ কৰিম। বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। মোৰ লগত যাব আমাৰ সৰু কাকা আৰু আমি স্কুটি লৈ যাম। আমাৰ টিকলিটো একবাৰ গাড়ীটোত থোৱাইছি, তাৰপিছত আমি যাওঁ। তো বলক। তো আমি মানে ফাৰ্ষ্ট নলবাৰীত যাম। নলবাৰী বিশালত কি বস্তু পাওঁ সেইখিনি বজাৰ কৰি লওঁ। ভাবিছোঁ মানে আজি গোটেইখিনি বজাৰ শেষ কৰিম, গতিকে বিশালত নোপোৱাখিনিও কিনিবৰ কাৰণে বেলেগত যাম। তো আপোনালোকে চাই থাকক শেষলৈকে ভিডিঅ'টো। দুৰ্গা পূজাৰ কাৰণে পুৰা জাম হৈ আছে ৰাস্তা, গাড়ীয়ে গাড়ী পুৰা। ইয়াত এখন ডাঙৰ দুৰ্গা পূজা হয়। একদম জাম হৈ আছে গাড়ীৰ। তো আমি আহি পালোঁ বিশাল, ইয়াতে শ্বপিং কৰিম। একদম পূজাৰ কাৰণে পুৰা ভিৰ, গাড়ীয়ে গাড়ী হৈ আছে। মানুহ দেখিছেনে, পুৰা একদম চবফালে মানুহ। ইয়াত গাড়ী পাৰ্কিং কৰি লওঁ, তাৰপিছত ভিতৰত যাই আপোনালোকক দেখাই আছোঁ। তো আমি যাই আছোঁ ফাৰ্ষ্ট বেগ চাবৰ কাৰণে। ফাৰ্ষ্ট বেগটো কিনি লওঁ, তাৰপিছত বেলেগ বস্তু চাম। একদম মানুহ হৈ আছে, পূজাৰ বজাৰ, চবে পূজাৰ বজাৰ কৰিব আহিছে। তো বেগটো চাই লওঁ ফাৰ্ষ্ট। আৰু এইবোৰ চাওক, ইয়াত বেগ আছে। তো বেগবোৰ যিমান ডাঙৰ, দামটো সিমানে ডাঙৰ। তো মোৰ এইটো বেগ ভাল লাগিছে। এইটো বেগ চাফাৰীৰ হয় আৰু বেগটো বহুত ডাঙৰ হয়, গতিকে কাপোৰ ল'বৰ বাবে ভাল হ'ব, স্পেচ বহুত আছে। তো মই এইটো বেগে ল'ম। বডি লোচন লওঁ, শ্বেম্পু লওঁ, কিবা কিবি অলপ লৈ লওঁ। আপোনালোকক আৰু দেখাই আছোঁ কি ল'ম। তো কাঢ়ি লওঁ আৰু চামুচো লৈ লওঁ। আৰু ইয়াত ল'ব লগা বিশেষ একো নাই। প্ৰায় বজাৰ কৰা হ'ল আমাৰ ইয়াৰ পৰা, যিখিনি পালোঁ। এতিয়া বিলটো দি লওঁ। প্ৰত্যেকটো কাউণ্টাৰতে ভিৰ, তথাপিও বিলটো দি আৰু বাকী বজাৰ আমি বাহিৰত কৰিম, আপোনালোকক দেখাই আছোঁ। গাড়ীখনত পেট্ৰল ভৰাই ল'লোঁ আৰু এতিয়া ইয়াত কিবা এটা খাই আমি যাম ৰঙিয়া। বাকীখিনি বজাৰ ৰঙিয়াত কৰিম। তো বলক ৰঙিয়া। আমি আহি পালোঁ ৰঙিয়া। এতিয়া ইয়াত ৰঙিয়াতে মানে একদম লাইনকে পুৰা দোকান আছে। পুলিচ হওক, আৰ্মি হওক, চবৰে মানে বস্তু পায় ইয়াত। তো আগতে মই আহিছোঁ NCCৰ যেতিয়া বস্তু নিব লগা আছিল। তো এতিয়া ইয়াতে যাম আৰু চাওঁ চব পাওঁনে ইয়াত। তো আপোনালোকক মই দেখাই আছোঁ ক'ত কিনো। তো ভিডিঅ'টো চাই থকা সকলোকে। আমি আহি পালোঁ, ইয়াত পুৰা লাইনকে দোকান আছে। যি বস্তু লাগে, পুলিচ হওক, আৰ্মি হওক, চবৰে পায়। আৰু এইখন দোকানতে আমি গোটেইখিনি বস্তু পালোঁ। পিটিছু, চক্স, বেডশ্বীট, পিলো কভাৰ আৰু হোলডলটো নলবাৰীত পোৱা নাছিলোঁ, ইয়াত পালোঁ। আপোনালোকেও যদি কিনিব বিচাৰে এইখন দোকানত আহিব পাৰে। বজাৰ কৰা হ'ল, যাই আছোঁ ঘৰত। ৰাতিয়ে হ'ল ৰঙিয়াৰ পৰা যাওঁতে। এতিয়া ঘৰত যাওঁতে আৰু লাগিব 1 ঘণ্টামান। তো মই ঘৰতে আপোনালোক চব বস্তু দেখাই আছোঁ কি ল'লোঁ। আৰু আমি আহি নলবাৰী পালোঁ। এই ভিডিঅ'টোত মই কি কিনিলোঁ দেখালে ভিডিঅ'টো বহুত লং হৈ যাব, গতিকে মই ইয়াৰ ওপৰত এটা নেক্সট ভিডিঅ' বনাম, লিষ্টখনো দিম আপোনালোকক।
তো ভিডিঅ'টো চাব আপোনালোকে। আহি পালোঁ ঘৰ আৰু প্ৰায়। তো ভিডিঅ'টো যদি চাই ভাল লাগিল লাইক কমেণ্ট শ্বেয়াৰ, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। আন্ধাৰ হৈ গ'ল। বাই বাই, টেক কেয়াৰ। লগ পাম আপোনালোক মোৰ নেক্সট ভিডিঅ'ত।